जगह एडोखर আছে এইয়া আৰু তাৰ তলতো তাৰে জেগা পালোহেঁতেন নিজৰ কাপোৰ থবলৈ। মোৰ জেগা কোনবিলাক জানে? একদম মহা চেল্ফি। গুড মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। দেখিছে নহয় লাহেকৈ আৰম্ভ হৈছে আকৌ যাবৰ কাৰণে। এয়া ৰ'দৰ তাপ, যাৰ কাৰণে ভৰটো বহুত বেছি হৈছে আজি। এতিয়া যাওঁ নাযাওঁ পৰিস্থিতি চলি আছে। মানে ৰাতিপুৱা যোৱা কথা আছিলে, ৰাতিপুৱাৰ তাপটো দেখি এতিয়া আমি লাহে ধীৰে যাম। ত' বস্তুটো দেখাওঁ বুলি ভাবিছোঁ। বেলেগে ফল মূলৰ কাৰণে বহুত দূৰ যাব লাগে, মোৰ আকৌ হাত মেলিলেই পায়। এইটো মধুৰি ৰবাব টেঙা গছ, এইটো এটা দেখিছে নহয়, কোনো নাখায় পৰি থাকে। এতিয়া ইমান পকা নাই বাৰু, তললৈকে বস্তু লাগি আছে মাল এইকেইটা ভিতৰত। আমি অকল মানে পেলনিৰ কাৰণে থোৱা নিচিনা হৈছে ৰবাব টেঙাটো, কাৰণ খোৱা মানুহ নাই। এতিয়া খোৱা এগৰাকী আছিলে, কিন্তু নোৱাৰিব। এই মালটোত যদি মোৰ অলপমান জেগা থকা হাতে হেৰি চব মানে জেগা এডোখৰ আছে এইয়া, আৰু তাৰ তলতো তাৰে পৰা তললৈকে চব বাহিৰত। অলপমান যদি মই জেগা পালোহেঁতেন নিজৰ কাপোৰ থ'বলৈ। মোৰ জেগা কোনবিলাক জানে? গেঞ্জি, এইটো এটা গেঞ্জি, এইটো মোৰ পেণ্ট, এইটো স্পৰ্টিং, এইটো চাৰ্ট। মোক মেলিলেহে কিবা এটা যদি হয় আৰু এয়া আৰু কৈ মেলি লাষ্টত ফুচলাই মেলি জেগা এইবোৰ তাৰ বস্তু উলিয়াই মেলি এতিয়া মোক জেগা অলপ দিছে বাৰু। হেই তবশেষত পালোগৈ পাই। কি কাপোৰ কাপোৰে নাই অ', কাপোৰে নাই এইবিলাক পাই। তাকে এক দুই এবাৰ নেকি? অঁ তাকে এটা বস্তু কি গম পাইনে, তাই এযোৰ কাপোৰ যিমান দাম লৈছিলে, মোৰ 3টা কাপোৰ আধা টকা পাইছে। সেইকাৰণে কওক কোন লাভত আছে, হয়নে? এতিয়া ক'বলৈ ভাষা নাই আৰু। ক'বলৈ ডিব্ৰুগড়লৈ আহিছোঁ, ডিব্ৰুগড়ত সেই একে দামত 3টা কাপোৰ পাইছোঁ, কিন্তু ইয়াৰ ভাগৰ আকৌ এযোৰ কাপোৰ নকয় আৰু। এয়াহে কাপোৰ নাই গোটেই কাপোৰে কাপোৰ নাই বুলি কোৱা নাই, কাপোৰ থকা কিছু আছে পাটৰ মুগা কিছু ডেইলি ৱেৰ কাৰণে নহয় ন। যদি এতিয়া মই যদি সেই বিয়া সেই চুটডাল পিন্ধাই লৈ ঘূৰাই পাওঁ কাপোৰ আছে বুলি, তেতিয়া মোৰ কাপোৰ এনে ক'ত আছে? বেগ কেইটা কেলে কাপোৰখিনি চা, কেৰি বেগৰ ভিতৰত সোমাই আছে, আৰু মোৰ কাপোৰ নাই আকৌ ইয়াত। ক'ত আছে ক'ত আছে মোৰ কাপোৰ? বাহিৰত তেনেকৈ পৰি থাকি চেলফিছ, একদম মহা চেলফি। কি মোৰটো কৰি কাপোৰ এযোৰ পাবই লাগে, নাচিব হ'ব। এইযোৰ কাপোৰ দেখিলেই মোৰ মনত পৰে আৰু সেই দিনটোতে। মই আহি আছো, এনেকে ল'ৰা পাইছ যে তই, তাকে সেৱা কৰা নিচিনা হৈছে। মোৰ ভৰিটো ধৰি নাপালিয়ে বাৰু, এই এবাৰ বিয়াতে যি ধৰিলি আৰু। কথাটা কেলে ধৰে জানে? বিশ্বাস নকৰিব, 3টা লোন আছে বাৰু। 3টা লোনৰ এটা লোন ইয়াৰ এযোৰ কাপোৰে মোক লোন লগাই দিছে। আপুনি ভাবক কেনেকুৱা কাপোৰ হ'ব এইযোৰ। এযোৰ কাপোৰৰ কাৰণে এটা লোন। কৃষ্ণ যোৱাৰ আগে এসাঁজ আমি চব একেলগে। যেনেকৈ আহিছিলোঁ তেনেকৈ আকৌ গৈছোঁ। কাপোৰ বেলেগ লেতেৰা নকৰোঁ, গৰমটো উঠিছে। গৰমৰ কাৰণে গোটেই ৰাতিপুৱাৰ পৰা এতিয়ালৈকে ৰখিলোঁ। এতিয়া বাজিলে মোটামুটি 5টা বজাত এতিয়া ওলাইছোঁ আমি নিজৰ ডিউটি জেগালৈ। আকৌ কেতিয়াবা দেখি পাওঁ এই নদীখন, এই জেগাবোৰ, এই ঠাণ্ডা পৰিৱেশবিলাক নাজানো, বাট ওলাইছোঁ। আচ্ছা যাওঁ আৰু হয়টি গ'ল। এইটো প্ৰগ্ৰেমৰ কাৰণে আহিছিলোঁ, আৰু বৰ্তমান এইটো প্ৰগ্ৰেম শেষ, আৰু আমি ওলাইছোঁ এতিয়া বৰ্তমান যাবলৈ বুলি। বাই বাই পোৱালি, বাই বাই। এনেকৈ লৈ যা। চ' গাইজ, চেপাৰৰ পৰা অলপমান ভিতৰত সোমাই এখন দলং পৰে। ইয়াৰ আগতে এই জেগাডোখৰত এখন দলং আছিলে। আমি তাতে ৰখিছোঁ অলপ টাইম, গৰম লাগিছে, ভাগৰ বেগটো তেখেতৰ ভৰিত লৈ আহিছিলে, অলপ বিষাইছে, সেইকাৰণে ৰখি দিছোঁ আৰু। ষ্টাংফাইত পালোঁ।
কিবা এটা খাই যাওঁ সিহঁতি মানে ৰাতি ডিনাৰটো ইয়াতে আজি হ'ব ঠিক প্ৰথম খাই লওঁ বহুত দূৰৰ পৰা আহিলোঁ যাৰ পৰা গৰম সেইটো কাৰণে প্ৰথম অলপ ঠাণ্ডা হোৱাহেঁতেন ভাল লাগিলেহেঁতেন নেকি ঠাণ্ডা হ'লে ভাল লাগিলে অলপ চাই ৱাও ৰিয়েল আমৰ জুচ খাই কিবা ক'ব নেকি তাৰ লং টাইম আমি বহুত দিনৰ পাছত আজি নান খাম চ' ফাইনেলি গাইছ আহি পালোঁ আৰু আহি পাই দেখিলোঁ ভাল বতৰ বৰষুণ দি আছে ধুনীয়াকৈ বতাহও দি আছে চ' ডিব্ৰুগড়ত যি গৰম পালোঁ ইয়াত অলপমান শান্তি চ' নেক্সট ভিডিঅ' আকৌ লগ পাই আছোঁ বাই বাই গুড নাইট